সন্মানীয় প্ৰশিক্ষক কেইবাগৰাকীও আমাৰ মাজত উপস্থিত আছে। মই নমস্কাৰ, মই পম্পা আৰু মোৰ অন্য এটি ভিডিঅ' তোলা সকলোকে স্বাগতম জনাইছোঁ। এয়া মই পুৰা মেখেলা চাদৰ পিন্ধি সাজু, মানে আমাৰ ঘৰৰ ওচৰতে এটা প্ৰগ্ৰাম হৈ আছে সাহিত্য সভা। চ' আমি তালৈ বুলি ওলাইছোঁ। চ' আজি ব্লগটো চাই থাকিব আপোনালোকে। মই তাত গৈ দেখাম মানে প্ৰগ্ৰামটো কি হয়। লগৰ আহিছে চিলাপথাৰ পৰা। হেল্ল' এভৰিৱান। বহুতে চিনি পায় তাইক অভিয়াছলি। আৰু এতিয়া আমি গৈ আছো তাত ভালকে তাত প্ৰগ্ৰাম আসাম এছমিছ প্ৰগ্ৰাম গাড়ী গৈ তাত চ' তাত গৈ মই ভালকে ব্লগটো কণ্টিনিউ কৰি আহি আছে। ইয়াতে যাম। यहाँ पर लाइन लाएर जाने गाडीहरू अघि तिमीहरू कताको बाटो ल्यायो? यहाँदेखिको पनि अझै यहाँबाट अरू बहुत दूर আছে प्रोग्राम, মানে আমাৰ ইয়াৰ পৰা গাড়ী জাম লাগি আছেতো, সেইটো কাৰণে আমি আগলৈকে আমাক লগি নগ'ল। চ' আমি ইয়াৰ পৰা খোজকাঢ়ি গৈ আছো। আৰু এয়া মোৰ লগৰজনী পুৰা আজি সাজি কাচি ইমান ধুনীয়া বোৱাৰী হৈ আহিছে পুৰা। এতিয়া চাওকচোন চবেই ঘূৰি আহি আছে, আমাৰে যোৱা লেট হ'ল। কি ক'ম আৰু, বৰষুণ দি আছে মিহি মিহিকে। আমি আহি পালো প্ৰগ্ৰামটোলৈ। এয়া হয় প্ৰগ্ৰাম, চাব পাৰে মানুহ ভিৰ। এতিয়া অলপ মানুহ কমেই হৈছে চাগে, বৰষুণ দি আছে তো, সেইটো কাৰণে। তাত হৈছে यो तलबाट जानुपर्ने रहेछ, तलबाट हो। यहीँबाट চাব পাৰে কাৰ লগি আছে মানুহ। মানে ডাঙৰ প্ৰগ্ৰাম যে, মানে ক'ত আছে মেইন মানে হেৰিটো আমি বিচাৰি আছো, পোৱা নাই। ইমান আছে। सुन न, यो रोड पनि यो प्रोग्रामको लागि बनाइदिएको। रोड थिएन नि त यहाँ। আমি মূল মণ্ডপৰ পিনে গৈ আছো। এটা শ্ৰীমন্ত শংকৰদেৱ সংঘ 92 সংখ্যক বাৰ্ষিক অধিৱেশন হৈ আছে ইয়াত। নামঘৰ নামঘৰ এয়া নামঘৰ হয় ইয়াত। মূল মণ্ডপটো এয়া হয়, তাত গৈ আছো। দেখুৱাম মেইন গেট। মানে আমি আহোঁতে বেলেগ এটা সৰু সৰু ৰাস্তাৰ পৰা আহিছিলো, এতিয়া মই দেখা মানে মেইন গেটটো। চ' মেইন গেটৰ পিনে আমি গৈ আছো এতিয়া। আৰু গাইজ বৰষুণ দিছে ডাঙৰকে, মানুহ চাব পাৰে, মানুহৰ ভিৰ। এয়া হয় মেইন গেটটো, চাওক না ইমান ধুনীয়া। ওপৰত দুটা হাতী, মানে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন। আমাৰ ইয়াত চিমেণ্ট চাপৰি চেৰেন তাতে দিয়া হৈছে। अलिक अगाडि बेसी पछाडि गइस् त। ए भगवान,
বৰষুণে মানে বৰবাদ কৰি দিলে আৰু এটা ফটো ভালকে উঠিব নোৱাৰিলো নাপালো এতিয়া আমি গৈ আছো মূল মণ্ডপ ফালে এয়া গেটৰ পৰা সোমাই চাওক বৰষুণ দি আছে ইমান মণ্ডপ মানে কৃষ্ণ 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 আয়া মূল মণ্ডপ চাওক না ইমান ধুনীয়া আৰু গাইজ আমি যেনে তেনে কৰি মূল মণ্ডপত সোমাই আহিলোঁ ইমান যে মানুহ আৰু ইমান বৰষুণত তিতি হ'লেও আৰু মণ্ডপ চাওক না ইমান ধুনীয়াকৈ চব ধানৰ পৰা ডেকৰ কৰিছে ধানেদি মানে ডেকৰেশ্যনটো ইমান ধুনীয়াকৈ কৰা হৈছে আৰু এনেকৈ আৰু ইয়াত তামোলৰ গছ আৰু টকো পাতা দি ওপৰত আৰু ধানেদি পূৰা ইমান ধুনীয়াকৈ মালা মালা বনাই কিনে ডেকৰ কৰা হৈছে আৰু চাওক না এনেকৈ ৱালতো ধান দিয়া হৈছে কিবা জহা ধান নে কি ধান এইটো কলা কলা তাৰপিছত আৰু বেলেগ ধান কেইটাৰে ইমান চাই ভাল লাগিছে আমি ষ্ট্ৰাগল কৰি সোমাই আহিলোঁ মূল মানে মণ্ডপ ভিতৰলৈ চব তিতিলোঁ বৰষুণে এই মূল মণ্ডপটোত মানে অকল টকো পাতা আৰু ধানেৰে মানে সজোৱা হৈছে চাওক আৰু বাঁহ আৰু তামোল গছ আৰু তেনেকে আৰু অকণমান আমি আগত যাম বুলি ভাবিছোঁ আৰু গাইজ সেয়া ষ্টেজ হয় তাৰপিছত তাত চলি আছে এতিয়া সম্বৰ্ধনা অনুষ্ঠান মানে আৰু গাইজ মই মানুহৰ আগত বহুত ভিডিঅ' কৰি লাজ পাওঁ আৰু কথা পাতি কিনে হ'লেও মই ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ কাৰণে কিন্তু আপোনালোকে মোক ছাপোৰ্ট নকৰে অলপ হ'লেও ছাপোৰ্ট কৰি যাবচোন হৰি ৰাম কৃষ্ণ আমাৰ মাজত উপস্থিত আছে বৰষুণে গাইজ বহুত বেয়া কৰিলে তাৰলৈকে মানুহ চাৰিওফালে অকল মানুহে বেছি ইমান বৰষুণ হোৱা পিছতো মানুহ আহিছে সেয়াই ডাঙৰ কথা हाम्रो घर रहेछ यो घरबाट हामीलाई बस्नु दिन्न सर हाम्रो घर रहेछ हामीलाई बस्नु दिँदैन होला नि ইমান ধুনীয়া ঘৰ সাজি থোৱা হৈছে তাত আৰু গাইজ তাৰ পৰা আমি আহি আকৌ এটা গেট এখন পালোঁ মানে ইয়াত গেট কিমানটা আছে আৰু ঠিকনা নাই বহুত গেট আছে সোমাই যোৱা ওলাই যোৱা বহুত ৰাস্তা আছে আৰু তাত কিবা দেখাই আছে মানে অসমৰ হিষ্ট্ৰী দেখাই আছে নেকি ইয়াত কেনেকৈ কি হ'ল শংকৰদেৱ মাধৱদেৱ তেনেকৈ কিবা দেখাই আছে এতিয়া আমি শিবিৰৰ ফালে গৈ আছোঁ মানে য'ত শিবিৰহঁতে আহি কিনে থাকিছে তালৈকে আমি গৈ আছোঁ এতিয়া ইয়াৰ পৰা ৰাস্তা আছে নে নাই নাজানো কি হ'ব চাম আকৌ তাৰ পৰা আমি ওলাই আহিলোঁ আৰু গাইজ মই এতিয়া দেখাই আছোঁ ইমান ভালকৈতো দেখাব নোৱাৰিলোঁ তথাপিও ট্ৰাই এটা কৰিছোঁ আৰু এই ঘৰটো দেখিছেনে বাৰু এইটো খানা খোৱা ঘৰ বুলি গম পাইছোঁ
আৰু ইয়াত একেলগে ইমান মানে একেলগে 10,000 মানুহে ইয়াত খানা খাব পাৰে বুলি মই শুনিছোঁ। ডাঙৰ এটা হাতী আছে চাওক। আৰু গাইজ আমি আহি পালোহি শিবিৰ। আৰু গাইজ ইয়াত মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ শিবিৰ বনোৱা হৈছে। এয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। আৰু গাইজ ইয়াত মানে যোন মানুহসকল থাকিছে সিহঁতৰ কাৰণে বহুত প্ৰব্লেম হৈছে। মানে বৰষুণৰ কাৰণে বহুত মানে ঘৰকেইটা অলপ ভাঙা চিঙা এনেকৈ হৈ গৈছে, তথাপিও থাকি আছে। আৰু এয়া চৰাইদেউ জিলাৰ এনেকৈ বহুত আছে, যিমানখিনি দেখা আছে সকলো ডিষ্ট্ৰিক্টৰ আছে ইয়াত। চ' ইয়াতকৈ আগত নাযাওঁ মই। আৰু ইচিকা মেডাম, তাই ফটোগ্ৰাফাৰ আজি মোৰ ফটো লৈ আছে। এতিয়া আমি তাৰ শিবিৰ তাৰ পৰা আহি এয়া रास्ता बाथरूम हेरो अघि सालले कहाँनिर छ भन्दै थियो नि। মোৰ মানে ফ্ৰেণ্ড লগৰ নকওঁ মই তাইৰ নামটো ইক্সা IASHA। আৰু কেনেকুৱা লাগিছে আমাৰ ইয়াত আহি কিনে প্ৰগ্ৰামটো চাই? একদম ভাল লাগিছে, একদম ভাল লাগিছে। মই অসমীয়া কথাটো নাজানো, অলপ মই শিকাই দিম, চিন্তা নাই একো। একদম ভাল লাগিলে, কিন্তু বৰষুণ হৈ কিনে অলপ মোৰ মেখেলা চাদৰটো তলত পুৰা বোকা হৈছে। চবৰে এইটো গাড়ী চবৰে এইটো প্ৰব্লেমটো হৈছে, মানে বেছি বৰষুণ দিয়াৰ কাৰণে। ইমান ভাল এটা অসমীয়া প্ৰগ্ৰাম আহিছো। আমাৰ পিছে এই মানুহটো গৈ আছে কৃষ্ণ, আমাৰ পিছে অকল গৈ আছে। আমি এইটো ইয়েৰিংছ চাইছিলো আগত, মানে এতিয়া অকল আমাৰ পিছে গৈ আছে। আমি তাত ইয়েৰিংছটো ল'ব বুলি সুধিছিলো, কিন্তু 100 টকা ক'লে, কম নহয় কৈছে। এইটো কাৰণে আমি নললো। মানে ইমান ভাল, তেতিয়া ভালো ইমান নহ'ল, পচন্দো নহ'ল আমাৰ, ইমান ভাল না। এয়া ইয়াত পুৰা টিউবৱেল দিয়া হৈছে নদীৰ পাৰত। লাইন খাৰীকে টিউবৱেল দিয়া হৈছে ইয়াত। हम कहा সো গাইছ এতিয়া আৰু বহুত ফুৰিলো, কিবা এটা খাই মেলি ঘৰ যাম বুলি ওলাইছো। টেকেলি পিঠা, গৰম গৰম টেকেলি পিঠা খাম আৰু এতিয়া। জোৰা 600, যোন জোৰে লয় দুটা ললে 600। মেখেলা চাদৰ বেড কভাৰ 200 টকা। নহয়, আমি 2 যোৰ 600 এনেকে শুনি। এয়া গাইজ আমি তাৰ পৰা ওলাই আহিলোঁ ঘৰলৈ বুলি। তাৰপিছত দেখিলোঁ ৰাস্তাত খুব ধুনীয়া ধুনীয়া ফুল দুটামান ল'লোঁ, আৰু ল'ম বুলি দাদাক বাৰ্গেনিং কৰি আছোঁ, কিন্তু নিদিয়ে। আকৌ তাৰ পৰা আমি যাওঁ আৰু ঘৰলৈ তেনেকৈ। इमान मजा मजा फ्लावर আছে यात। अलिक फुलेको वाला ल्याउनु पर्छ नि हामीले। यहाँ चाहिँ ये गुलाब का कितना है? ये এইটো একটা 50 এইটো কালার যে আছে নাই 40 के নহয়। আৰু এইটো কেনেকা? আমি 20 টকাৰ পৰা আনিছো। আমি তাৰ পৰা 20 টকাত আনিছো। ওলাইছো আৰু মেলাৰ পৰা, এতিয়া যাওঁ ঘৰলৈ।